দক্ষিণ চালমাৰা মানকাছৰ জিলা সদৰ হাতশিঙিমাৰীৰ পৰা আধা কিলোমিটাৰ নিলগত থকা খাৰুৱাবান্ধা বিশুদ্ধ খোৱাপানী যোগান আঁচনিটো যোৱা 2007-08 বিত্তীয় বছৰ প্ৰায় 4 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল। কিন্তু বৰ্তমান এই আঁচনিখন ভোট বাংলাত পৰিণত হৈছেগৈ। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে এই অঞ্চলটো খোৱাপানী আৰ্ছেনিকযুক্ত হোৱা হেতুকে নানান ধৰণৰ বেমাৰত ভুগিব লগা হৈছে। কিন্তু সকলো জানিও জনস্বাস্থ্য কাৰিকৰী বিভাগে এই আঁচনিখন মেৰামতি কৰাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে, বন্ধ হৈ থকা আঁচনিটোৰ পৰা প্ৰতি মাহে ইন্ধনৰ খৰচৰ বাবে অহা হাজাৰ হাজাৰ টকা আত্মসাৎ কৰিছে বিভাগীয় কৰ্মচাৰীসকলে। এই খাৰুৱাবান্ধা বিশুদ্ধ খোৱাপানী আঁচনি সন্দৰ্ভত প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। খোৱাপানীটো আজি 8-10 বছৰ হৈ গ'ল বন্ধ হোৱাত। আমি চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ জনাইছোঁ যে এইখিনি আঁচনি আকৌ এবাৰ সেইটো আমাক সুবিধা দিব লাগে, আমি যাতে বিশুদ্ধ খোৱাপানী আমি খাব পাৰোঁ। ইয়াত চৰকাৰৰ ফালৰ পৰা কোনো অফিচাৰ আহে নেকি ইয়াত? না, কেতিয়াও নাহে। হঠাৎ এজনে আহে, আহি আৰু গুচি যায়। কোনো তালা চালাও নখোলে, এনে আহে আৰু দেখি এনে গুচি যায়। ইয়াত আপোনালোকে এটা অভিযোগ কৰিছে, আমি জানিব পাৰিলোঁ। যেনেকুৱা ধৰণক ইয়াৰ পৰা ইহঁতে মানে আঁচনিটো চলোৱা দেখুৱাই ইহঁতে কি মানে তেল উঠাই আছে বুলি আপুনি কিবা এটা কথা কৈছে? সন্দেহ এইটোতো অফিচৰ কিবা কাৰ্যালয়তো আমি দেখা নাই না। ইহঁতে কেতিয়া তেলটো উঠায়, কেতিয়া বিক্ৰী কৰে, এইটোতো আমি নাজানো না। মোৰ সন্দেহ ইহঁতে মাহে মাহে এবাৰ হ'লেও আহি কিবা চেক কৰি যায়। সেইটো সন্দেহ আমাৰ। আপোনালোকে এতিয়া ক'ৰ পানী খাই আছে? এইটো আমি টিউবৱেলৰ পানী খাই আছোঁ। এইটো আইৰণযুক্ত পানী। এইটো খাই বহুত মানুহ বেমাৰ হৈ আছে আৰু লাখ লাখ টকা চৰকাৰে খৰচ কৰি ইমান এটা ডাঙৰ আঁচনি ইয়াতে উৎপন্ন কৰিছে আৰু এইটোৰ পানী আমি নাপাওঁ। চৰকাৰক আমি কৈ আছোঁ যে অনুৰোধ কৰি আছোঁ যে আমাক এইখনো পানী দিব লাগে। হাতশিঙিমাৰীৰ পৰা খাইৰুজ্জামান ৰছেলৰ ৰিপৰ্ট, নিউজ টুডে অসম।